কবিতাৰ শিৰোনাম ভালপোৱাৰ স্তৱক। কবি সত্যজিৎ কাকতি। আবৃত্তি কৰিছে জ্যোতিস্মিতা মাধুৰ্য। তোমাৰ সন্মুখত যেতিয়া মোৰ প্ৰস্তুতি শব্দহীনতাত কপে, আৰু মোক দেখিলেই তোমাৰ যে দুগাল ৰঙা পৰে, এইবোৰো চাগে ভাল পোৱা। বাৰিষাৰ সেই প্ৰবল বৰষুণজাক যেতিয়া সৰি পৰে, তেতিয়া যে তুমি মোৰ উন্মুক্ত দুবাহুৰ মাজত কুচি মুচি আশ্ৰয় লয়, সেয়াও ভাল পোৱা। উশাহত যেতিয়া